নমস্কাৰ বন্ধুসকল, ডিজিটেলি আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি লওক যাতে আমি আপলোড কৰা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এটা খুব ইম্পৰ্টেণ্ট এপ্লিকেশ্যনৰ বিষয়ে ক'ম। তো যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপুনি ঘৰতে বহি জাষ্ট 5 মিনিটত আপোনাৰ মোবাইল ফোনটোৰ পৰাই আপোনাৰ মোবাইল নাম্বাৰটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ আপোনাৰ যিটো বেংক একাউণ্ট আছে তাৰ সৈতে আপুনি লিংক কৰি ল'ব পাৰে। যদি আপোনালোকৰ লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰৰ পৰাই মোবাইলৰ যোগেদি আপুনি এপ্লিকেশ্যনটোৰ থ্ৰুৱেদি আপুনি মোবাইল নাম্বাৰটো লিংক কৰি ল'ব পাৰিব। এই কামটো কৰিবৰ কাৰণে আপুনি গুগল প্লে ষ্ট'ৰলৈ যাব, তাত আপুনি চাৰ্চ কৰিব SBI কুইক, ঠিক আছে। তো SBI কুইক বুলি চাৰ্চ কৰাৰ পাছত আপোনাৰ এপ্লিকেশ্যনটো আপোনাৰ সন্মুখত খোল খাই আহিব, আপুনি ইনষ্টল কৰি ল'ব। মোৰ মোবাইলত ইনষ্টল হৈ আছে। তলত লিখা থাকিব ষ্টেট বেংক অফ ইণ্ডিয়া। তো ফ্ৰেণ্ডছ, এই যিটো এপ্লিকেশ্যনৰ বিষয়ে মই কৈছোঁ, এই এপ্লিকেশ্যনটো কোনোবা থাৰ্ড পাৰ্টিৰ এপ্লিকেশ্যন নহয়। এপ্লিকেশ্যনটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ সম্পূৰ্ণ নিজা এপ্লিকেশ্যন হয়, ঠিক আছে। তো এপ্লিকেশ্যনটো আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰে। তো ইনষ্টল হৈ যোৱাৰ পাছত আপুনি এপ্লিকেশ্যনটো অ'পেন কৰিব। তো অ'পেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোল খাই আহিব। তো আপুনি মোবাইল নাম্বাৰটো লিংক কৰিবৰ কাৰণে 1 নম্বৰ যিটো অপশ্যন আছে একাউণ্ট ছাৰ্ভিচ অপশ্যনটোত আপুনি ক্লিক কৰি দিলে তাৰপাছত একেবাৰে প্ৰথমৰ অপশ্যন যিটো আছে তাত আপুনি ৰাইট ছাইডে ৰেজিষ্ট্ৰেশ্যন লিখা আছে আৰু ৰাইট ছাইডে মেছেজ বুলি লিখা আছে। তো এই মেছেজটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত যিটো মোবাইল নাম্বাৰ আপুনি লিংক কৰিব বিচাৰিছে, মোবাইল নাম্বাৰটো আপোনাৰ সেই মোবাইল নাম্বাৰটোত সোমাই থাকিব লাগিব। বেলেগ মোবাইলত সোমাই থাকিলে নহ'ব। আপুনি যিটো মোবাইলৰ পৰা কামটো কৰি আছে সেই মোবাইলতে আপোনাৰ চিমখন সোমাই থাকিব লাগিব। ইয়াত আপুনি মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিলে। তো মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ এটা মেছেজ চেণ্ড কৰিবলৈ আহিব। অট'মেটিক এটা SMS জেনেৰেট হ'ব। তো SMSটো আপুনি যেতিয়া চেণ্ড কৰি দিব, তো চেণ্ড কৰাৰ লগালগ আপোনাৰ মোবাইল নাম্বাৰটো বেংক একাউণ্টৰ সৈতে লিংক হৈ যাব। তো ফ্ৰেণ্ডছ, একেবাৰে চিম্পুল হয়, একেবাৰে সহজ হয় আৰু এইটো এপ্লিকেশ্যনটো সম্পূৰ্ণ SBIৰ নিজা হয়। তো গতিকে আপুনি কোনো নিশ্চিন্ত মানে এই কামটো আপুনি কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, যদি আপোনাৰ আগতে মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে, বৰ্তমান আপোনাৰ হাতত সেই মোবাইল নাম্বাৰটো নাই, তো তেতিয়াহ'লে আপুনি একেবাৰে তলত এটা অপশ্যন আছে ডি ৰেজিষ্টাৰ্ড বুলি, ঠিক আছে। আপুনি ডি ৰেজিষ্টাৰ্ড গৈ পানি আপুনি এই কামটো কৰি ল'ব পাৰে। তো এনেকুৱা ধৰণে আহিব, আপুনি SMSটো চেণ্ড কৰি দিব আৰু যিটো চিমৰ পৰা আপুনি কৰিব বিচাৰিছে চেণ্ড কৰি দিয়াৰ লগে লগে আপোনাৰ সেই নাম্বাৰটো লিংক হৈ যাব। তো ফ্ৰেণ্ডছ, দেখিলে যে কেনেকৈ ধৰণে আপুনি মোবাইল ফোনৰ জৰিয়তে আপোনাৰ মোবাইল নাম্বাৰটো আপুনি ঘৰৰ পৰাই বেংক একাউণ্টৰ লগত আপুনি লিংক কৰি ল'ব পাৰে বেংকলৈ নোযোৱাকৈ। তো ফ্ৰেণ্ডছ, তাৰ উপৰিঞ্চিও আৰু এপ্লিকেশ্যনটো বহুতখিনি ফেচিলিটি আছে। আপুনি যেতিয়া এইটো মোবাইল নাম্বাৰটো লিংক কৰি ল'লে আপুনি বেংকত বেলেঞ্চ চাবৰ কাৰণে আপুনি বেংকলৈ যোৱাৰ প্ৰয়োজন নাই, ATMলৈ যোৱাৰ প্ৰয়োজন নাই। আপুনি বেলেঞ্চ চেক কৰিবৰ কাৰণে ঘৰতে কৰিব পাৰে। 2 নম্বৰ অপশ্যনত আপুনি দেখিছে বেলেঞ্চ এনকুৱাৰী বুলি লিখা আছে। তাত এটা কলৰ অপশ্যন আছে, আপুনি কল কৰি পানি আপুনি বেলেঞ্চ এনকুৱাৰী কৰিব পাৰে। মিছ কল ছাৰ্ভিচো এইটো। ৰাইট ছাইডে মেছেজ বুলি আছে, আপুনি মেছেজটোত ক্লিক কৰি পানিও তেনেকুৱা ধৰণে আপুনি বেলেঞ্চটো চেক কৰিব পাৰিব যেতিয়া আপোনাৰ একাউণ্ট নাম্বাৰটো লিংক হৈ যাব। 3 নম্বৰ অপশ্যন আছে মিনি ষ্টেটমেণ্ট। বহুত মানুহে মিনি ষ্টেটমেণ্ট উলিয়াবৰ কাৰণে ATMত গৈ লাইন পাতি থাকে। তো আপুনি মোবাইল ফোনৰ পৰা মিনি ষ্টেটমেণ্ট উলিয়াব পাৰে। চেকবুক ৰিকুৱেষ্ট কৰিব পাৰে। যদি আপোনাৰ চেকবুক শেষ হৈ গৈছে আপুনি আকৌ চেকবুক ৰিকুৱেষ্ট কৰিব পাৰে, বা আপোনাৰ যদি চেকবুক নাই তেতিয়াহ'লে আপুনি ইয়াৰ পৰাই কামটো কৰিব পাৰে। 6 মান্থৰ ষ্টেটমেণ্ট আপুনি এপ্লিকেশ্যনটোৰ যোগেদি উলিয়াব ল'ব পাৰে। তো 6 মান্থৰ ষ্টেটমেণ্টেই হওক বা 2 মান্থৰে হওক 3 মান্থৰে হওক, কেতিয়াবা বিভিন্ন কামত আমাক লাগে বা বিচাৰে বিভিন্ন ক্ষেত্ৰত। তো ষ্টেটমেণ্ট এইবিলাক বৰ্তমান গ্ৰহণ কৰে। এইটো মিনি ষ্টেটমেণ্ট হওক, ষ্টেটমেণ্ট হওক, আপোনাৰ অনলাইন যিবিলাক আছে ছিষ্টেম এইবিলাকৰ যোগেদি একচেপ্ট কৰে বৰ্তমান সময়ত। তো গতিকে আপুনি ষ্টেটমেণ্ট ইয়াৰ পৰা উলিয়াই ল'ব পাৰে 6 মান্থৰ। আপুনি ইয়াৰ পৰা লোনৰ বিষয়ে বিভিন্ন তথ্য আপুনি ইয়াত ল'ব পাৰে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিভিন্ন ছাৰ্ভিচৰ বিষয়ে আপুনি ল'ব পাৰে। আৰু বহুত কিছুমান ফেচিলিটি আছে। আপুনি ATM কাৰ্ড বা ডেবিট কাৰ্ডৰ কিছুমান এতিয়া ATM কাৰ্ড আপুনি ব্লকিং কৰিব পাৰে। আপোনাৰ বোলে ATM কাৰ্ডখন হেৰাই গ'ল, তো আপুনি ইয়াৰ পৰা আপোনাৰ ATM কাৰ্ডটো ব্লক কৰি দিব পাৰে এপ্লিকেশ্যনটোৰ যোগেদি। নেক্সট 2 নম্বৰ অপশ্যনটো আছে আপোনাৰ ATM কাৰ্ড ছুইচ অফ ছুইচ অন, এইবিলাক কিছুমান ছিষ্টেম আছে। জেনেৰেট গ্ৰীণ পিন, আপুনি গ্ৰীণ পিন আপুনি ইয়াৰ পৰাই মানে বনাই ল'ব পাৰে বা চেঞ্জ কৰি ল'ব পাৰে। প্ৰডাক্ট কিছুমান ইনফৰমেশ্যন আছে। আৰু এটা খুব ভাল সুবিধা আছে আপোনাৰ এই অপশ্যনটো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বা প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, এইবিলাক ইঞ্চুৰেঞ্চবিলাক আপুনি মোবাইলৰ পৰা ঘৰতে কৰি ল'ব পাৰে। এই ইঞ্চুৰেঞ্চবিলাক খুব প্ৰয়োজনীয় হয় আৰু একেবাৰে কম, মানে ধৰি লওক আপুনি 1 বছৰৰ কাৰণে 100 টকা 200 টকা 300 টকা এনেকুৱা ধৰণৰ কিছুমান ইঞ্চুৰেঞ্চ পলিচি আছে, আপুনি ইয়াৰ পৰা নিজে কৰি ল'ব পাৰে। তো ফ্ৰেণ্ডছ, দেখিলে এপ্লিকেশ্যনটো বহুতখিনি সুবিধা আছে। তো গতিকে এপ্লিকেশ্যনটো খুব এটা ভাল এপ্লিকেশ্যন হয়। ষ্টেট বেংক অফ ইণ্ডিয়াই আমাক দিছে এপ্লিকেশ্যনটো। তো গতিকে এপ্লিকেশ্যনটো আপোনালোকে ব্যৱহাৰ কৰক। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু কিবা আপোনাৰ জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰিব। আৰু ফ্ৰেণ্ডসকলক আপোনাৰ এই এপ্লিকেশ্যনটোৰ বিষয়ে জানিবৰ কাৰণে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক, ঠিক আছে। থেংক ইউ।